যি তোমালোকক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কুকুৰীকণা নামৰ সাধুটো কম দেই। কুকুৰীকণা মানে কি জানানে? যি সন্ধ্যা হোৱাৰ পিছত বা কম পোহৰত নেদেখে তাকে কুকুৰীকণা বোলে। এইটো এটা ৰোগ। এখন গাঁৱত এজন খেতিয়ক আছিল। তেখেতৰ দুজনী ৰূপহী ছোৱালী আছিল। এজনীৰ নাম ৰূপেশ্বৰী আৰু আনজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিয়াৰ বয়স হোৱাত দেউতাকে ল'ৰা বিচাৰিবলৈ ধৰিলে। পিছে ৰূপেশ্বৰীৰ মাকে আকৌ জীয়েকক দূৰলৈ বিয়া দিয়াৰ একেবাৰে মন নাই। সেয়ে বিচাৰি বিচাৰি ওচৰৰে ডেকা ল'ৰা এটাৰ লগতে বিয়া পাতি দিলে। পিছে ৰূপেশ্বৰীৰ গিৰিয়েক আছিল কুকুৰীকণা। এই কথা কোনেও নাজানিছিল। এবাৰ জোঁৱায়েকে শহুৰৰ ঘৰৰ পৰা গৰু এটা অলপ দিনৰ বাবে আনি হাল বাইছিল। এদিন শহুৰেকক গৰুটোৰ প্ৰয়োজন হোৱাত জোঁৱায়েকক খুজি পঠিয়ালে। পিছে সেইদিনা গৰুটো ঘৰলৈ আহোঁতে সন্ধ্যা লাগিছিল। কুকুৰীকণা জোঁৱায়েকে গৰুটো আন্ধাৰতনো কেনেকৈ নিব ভাবিবলৈ ধৰিলে। তেওঁ বুদ্ধি কৰি গৰুটো এৰি দি তাৰ নেজত ধৰি গৈ থাকিল। গৰুটোৱেতো নিজৰ ঘৰ চিনি পায়েই, গতিকে সি নিজে নিজে গৈ গোহালিত সোমালগৈ। গোহালিৰ পৰা ঘৰলৈ যাবলৈ বাট বিচাৰি নাপাই গোহালিতে জোঁৱায়েকে চুচুক চামাক কৰি থাকিবলৈ ধৰিলে। জোঁৱায়েকক সন্ধ্যাখন গোহালিত দেখি শহুৰেকে সুধিলে, জোঁৱাই নহয় জানো, গোহালিত কি কৰিছা? জোঁৱায়েকে শহুৰেকক মিছাকৈ ক'লে যে তেওঁ গোহালিত গৰুনো কেইটা আছে তাকে চাইছে। শহুৰেকে ক'লে, জোঁৱাই বোপা আহা, হাত ভৰি ধুই এমুঠি ভাতকে খোৱাহি। সৰু জীয়েক গুণেশ্বৰীকো ভিনীহিয়েকক হাত ভৰি ধুবলৈ পানী দিবলৈ ক'লে। ইফালে জোঁৱায়েকে গোহালিৰ পৰা ঘৰলৈ যাবলৈ বাটেই বিচাৰি পোৱা নাই। এনেতে খুলখালীয়েকে আহি মাত লগালে, ভিনীহি আহা, ভৰি ধোৱাহি, পানী আনিছোঁ। ভিনীহিয়েকে আকৌ বুদ্ধি কৰি ক'লে, আইটি মোক আদৰি নিয়াহি, তেতিয়াহে যাম। মোৰ নিচিনা ভিনীহি ক'ত পাবা? সৰল মনৰ গুণেশ্বৰীয়েও ভিনীহিয়েকক হাতত ধৰি লৈ আনিলে আৰু ভিনীহিয়েকৰ ভৰি দুটাও ধুৱাই দি ধৰি আনি ধৰা পাৰি বহুৱাই দিলে। অলপ পিছত শাহুৱেকে ভাত বাঢ়ি জোঁৱায়েকক ভাত খাবলৈ মাতিলে। জোঁৱায়েকে তাৰ পৰা উঠি যাব লাগিব বুলি ভাবি ক'লে, আজি মোৰ বৰ ভাগৰ লাগিছে, যদি বেয়া নেপায় ইয়াতে ভাতকেইটা দিব নেকি? শাহুৱেকেও তাতে আহি ভাতকেইটা দিলেহি। তেতিয়া জোঁৱায়ে খুলখালীক বুদ্ধি কৰি পুনৰ ক'লে, তুমি মোৰ হাতখন ভাতত লগাই দিয়া, তেহে খাম। তুমিনো এইখন ঘৰত কিমান দিন থাকিবা? তুমিও বিয়া হৈ গুচিয়েই যাবা, সেয়ে থাকোঁতেই তোমাৰ আদৰখিনি লৈ লওঁ। গুণেশ্বৰীয়েও ধেমালি কৰা বুলি ভাবি হাতখন ভাতত লগাই দিলে আৰু নিজে ভাত খাবলৈ বুলি উঠি গুচি গ'ল। অলপ পিছত শাহুৱেকে আহি দেখে জোঁৱায়েকৰ পাততে এফালে মেকুৰীটোৱেও ভাত খাই আছে। শাহুৱে বোলে, তুমি মেকুৰীজনীক খেদাই নিদিয়া কিয়? তোমাৰ পাততে ভাত খাই আছে দেখা নাই? জোঁৱায়েকে থতমত খাই ক'লে, খাওক দিয়ক, মেকুৰীয়েও খাওক ময়ো খাওঁ, লগে ভাগে শেষ কৰোঁ। শাহুৱেকে মেকুৰীজনীক নিজেই খেদাই দিলে আৰু মেকুৰীজনী পুনৰ আহিলে খেদাবলৈ বুলি এছাৰি এডালো দি থৈ গ'ল। অলপ পিছত পুনৰবাৰ জোঁৱায়েকক ভজা মাছ এটুকুৰা দিবলৈ আহোঁতে কুকুৰীকণা জোঁৱায়ে মেকুৰী বুলি ভাবি শাহুৱেকৰ হাততে দিলে মাৰ মাৰি। মাৰ খাই শাহুৱেকে, উহ উহ বোপা, মোৰ হাততে মাৰিলা। জোঁৱায়েকে লাজে ভয়ে শাহুৱেকৰ ভৰিত ধৰি ক্ষমা খুজিলে আৰু ক'লে, মোৰ ভাত খাই থাকোঁতে টোপনি ধৰাত গমেই নেপালোঁ। আই, সামাজিকত মেকুৰীজনীয়ে পাততে ভাত খোৱা যেন দেখিলোঁ, সেয়েহে মাৰ মাৰি দিলোঁ। ক্ষমা কৰিব আই, আৰু এই কথা কাকো নক'ব। শাহুৱেকেও বেয়া লাগি জোঁৱায়েকক ক্ষমা কৰি দিলে। জোঁৱায়েকেও কথমপি খেপিয়াই মেলি আহি মুখ ধুই লাজতে ঘৰলৈ যাওঁগৈ বুলি মাত চাত নলগোৱাকৈ যাবলৈ ধৰিলে। বাট বিচাৰি নেপাই চোতালৰ কাষৰ কচনিতে সোমালগৈ। কচনিখনকে হাবি বুলি ভাবিলে আৰু ভাবিলে
হাবিখনতে ৰাতিটো কটাই ৰাতিপুৱা পোহৰ হ'লে কোনেও নেদেখাকৈ গুচি যাম। সেইবুলি কচুনিৰ মাজতে বহি থাকিল। ঘৰৰ বাকীবোৰে জোঁৱায়েকক ক'তো নেদেখি গ'লগৈ বুলি ভাবিলে। শাহুৱেকে বাচন বৰ্তন ধুই চোৱা পানীখিনি সেই কচুনিলৈকে মাৰি পঠিয়ালে। চোৱা পানীৰে জোঁৱায়েক জুৰুলি জুপুৰি হ'ল। জোঁৱায়েকেও বৰষুণ দিয়া বুলি ভাবি ক'বলৈ ধৰিলে, হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা, আৰু বৰষুণ নিদিবা, দুৰ্ভগীয়াক আৰু দুখ নিদিবা। শাহুৱেকে জোঁৱায়েকৰ মাত শুনি চাকিটো লৈ আহি দেখে জোঁৱাই জুৰুলি জুপুৰি হৈ বহি আছে। তেতিয়াহে জোঁৱাইৰ আচল ৰহস্য ওলাই পৰিল। জোঁৱাই কুকুৰীকণা বুলি গম পাই আটাইয়ে আহি ধৰি মেলি নি গা পা ধুৱাই ৰাতিটো তাতে শুৱাই থ'লে। কুকুৰীকণাৰ সাধু ইমানতে শেষ কৰিলোঁ। ময়ো আজিলৈ আহোঁ দেই।